ইছান কোণত পাকঘৰ আপুনিও কৰি থৈছে নেকি ডাঙৰ ভুলটো? নমস্কাৰ, মই পূজা পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ। আগৰে পৰা উত্তৰে চৰু আৰু দক্ষিণে গৰু বুলি এটা ভুল লোকবিশ্বাস চলি আহিছে, যাৰ ফলত আমাৰ সকলোৰে পাকঘৰবোৰ উত্তৰ দিশত নহয় উত্তৰ পূব কোণতহে হয়গৈ, যাক ইছান কোণ বুলি কোৱা হয়। ইছান কোণ হৈছে ভগৱানৰ স্থান আৰু ইয়াত বাস্তু পুৰুষৰ মূৰৰ অংশ থাকে। এতিয়া এটা কথা হ'ল, আপোনাৰ মূৰত যদি জুই একুৰা জ্বলি থাকে আপুনি জানো ভাল পাব? ঠিক বাস্তু পুৰুষৰ ক্ষেত্ৰতো তেনেকুৱাই হয়। ইছান কোণত পাকঘৰ হ'লে ঘৰখনৰ মানুহৰ বিভিন্ন ধৰণৰ হেল্থ ইছ্যু হ'ব পাৰে, যেনে নাৰ্ভৰ সমস্যা হ'ব পাৰে, ঘৰখনৰ মানুহৰ খং বেছি হ'ব পাৰে, ব্ৰেইন ষ্ট্ৰক হ'ব পাৰে আৰু বিভিন্ন ধৰণৰ দুৰাৰোগ্য ৰোগ হোৱাও দেখা যায়। গতিকে আমি সকলোৱে ইছান কোণত পাকঘৰ বনোৱাৰ পৰা বিৰত থাকিব লাগে আৰু ইছান কোণটো যিমান পাৰে পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখিব লাগে। মোৰ আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনে লাগিলে কমেণ্ট বক্সত জনাবচোন। যদি ভাল লাগিলে মোক ফ'ল' কৰিব কিন্তু নাপাহৰিব। ধন্যবাদ।